গুড মৰ্ণিং অসম। পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এক ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম আপুনি শুই থকাৰ অৱস্থাত যদি সপোনত সাপ দেখে তেনেহ'লে ইয়াৰ ফলাফল কি? সপোনত সাপ দেখিলে কি হয়? ইয়াৰ বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰকৃতিয়ে সকলো ধৰণৰ জীৱ-জন্তুৰ সৃষ্টি কৰিছে। তাৰে ভিতৰত এটা বিষাক্ত জীৱ হৈছে সৰ্প মানে সাপ। সামান্য মানুহে যেতিয়া সাপৰ সন্মুখীন হয় তেতিয়া তেওঁ ভয় কৰে। সৰ্পলৈ ভয় কৰাৰ কাৰণ হৈছে তাৰ বিষ আৰু আমাৰ মৃত্যু। কিন্তু যেতিয়া এই সৰ্প মানুহে সপোনত দেখে তেতিয়া তাৰ ফল বেলেগ হয়। সপোনত সৰ্প বা নাগ দেখা পোৱাৰ ফলাফলসমূহ হৈছে নম্বৰ 1, সপোনত যদি সৰ্প বা কলা ৰঙৰ নাগ ফেট তুলি বহি থকা দেখা পায় তেন্তে তাক বহুত শুভ বুলি মনা হয়। এয়া হঠাৎ ধন প্ৰাপ্তিৰ সংকেত হয়। নম্বৰ 2, সপোনত যদি নীৰৱ হৈ পৰি থকা নাগ দেখা পোৱা যায় তেন্তে ভৱিষ্যতে সুখৰ প্ৰাপ্তি সম্ভাৱনা থাকে। নম্বৰ 3, সপোনত নাগ হত্যা কৰা দেখা পোৱা বা তাৰ ওপৰত প্ৰহাৰ কৰা দেখা পালে সন্তানৰ দুখ হোৱাৰ সম্পূৰ্ণ সংকেত দিয়ে। নম্বৰ 4, যদি সপোনত কিবা খান্দি থাকোঁতে বা চাফা কৰি থাকোঁতে নাগ দেখা পোৱা যায় তেন্তে ই সামান্য ৰূপত শুভ হয়, ৰৈ যোৱা কাম সম্পূৰ্ণ হয়। নম্বৰ 5, সপোনত যদি নাগ গাঁতৰ ভিতৰলৈ সোমাই যোৱা বা গাঁতৰ পৰা ওলাই অহা দেখা পোৱা যায় তেন্তে সেয়া হঠাৎ লাভৰ সংকেত আৰু আহিবলগীয়া সময়ত ব্যৱসায় বৃদ্ধি হয়। নম্বৰ 6, যদি সপোনত নাগে দৰ্শন কৰা দেখা পোৱা যায় তেন্তে ই শুভ সপোন বুলি মনা হয়। এনেধৰণৰ সপোন দেখা পোৱা ব্যক্তিৰ ভাগ্য শীঘ্ৰেই ফলিয়ায়। আহিবলগীয়া সময়ত তেওঁ সমাজত মান সন্মান প্ৰাপ্তি হয়। নম্বৰ 7, যদি সপোনত নাগে ৰাস্তা পাৰ হৈ যোৱা দেখা পোৱা যায় তেন্তে সেই ব্যক্তিজনৰ সন্মুখত শত্ৰুৱে হাৰ মানি দিয়ে, লাগিলে সেই শত্ৰুতা কিমানেই গভীৰ নহওক কিয়। নম্বৰ 8, সপোনত নাগ পূজা কৰা দেখা পালে ৰৈ যোৱা গুৰুত্বপূৰ্ণ কাৰ্য সম্পূৰ্ণ হৈ উঠে, ঘৰত সুখ শান্তিৰ বাতাৱৰণ হয়। নম্বৰ 9, যদি সপোনত কোনোবাই নাগফণী দেখে বা সেইটো ছিঙি আনে তেন্তে আহিবলগীয়া সময়ত তেওঁৰ সকলো দুখ সকলো সংকট সমাপ্ত হয়।